নমস্কাৰ সকলোকে ওয়েলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোক সকলোৱে জানে যে আমাৰ জীৱনত আমি জন্ম পাওঁ এখন ঠাইত, তাৰপিছত পঢ়া শুনা কৰিবলগীয়া হয় আন এখন ঠাইত, তাৰপিছত এটা সময়ত গৈ গৈ আমাৰ কৰ্মস্থান ক'ত হয় সেয়া আমি সঠিককৈ ক'ব নোৱাৰোঁ বা সঠিককৈ আমি ভৱিষ্যতবাণী কৰিব নোৱাৰোঁ। গতিকে এই কথাখিনিৰ লগত সংগতি ৰাখি মই আজি আপোনালোকৰ লগত এটা বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। বিশেষকৈ আমাৰ যিসকল এইবাৰ টেট উত্তীৰ্ণ হৈছে বা যিসকলে শিক্ষকতাৰ চাকৰিৰ কাৰণে এতিয়া চেষ্টা কৰি আছে বা এতিয়া যেতিয়া চৰকাৰে ভেকেঞ্চিবিলাক এডভাৰটাইজ কৰিব তেতিয়া তেওঁলোকে এপ্লাই কৰি পেলাই শিক্ষকতাৰ চাকৰিত জড়িত হ'ব, বিশেষকৈ চৰকাৰী খণ্ডত বা বেচৰকাৰী খণ্ডত য'তেই নহওক। এতিয়া আজি কিছুদিন আগত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যিখন সংবাদ মেল দিছিলে তাত আপোনালোক সকলোৱে জানে তাত এখন আইনৰ কথা কোৱা হৈছে, আৰু সেই আইনখন শিক্ষকৰ ট্ৰান্সফাৰ বা শিক্ষকৰ বদলিৰ লগত জড়িত। শিক্ষকৰ বদলীকৰণ, ট্ৰান্সফাৰ এইবোৰ বিষয় সেই আইনখনে ডিল কৰিব। আৰু সেই আইনখনৰ মতে কোৱা হৈছে যে এজন শিক্ষকে বা এজন ল'ৰাই যেতিয়া শিক্ষক হিচাপে চাকৰিত জইন কৰিব, সেই জইন কৰাৰ পৰা তেওঁ 10 বছৰলৈকে অন্য জিলালৈ ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। গতিকে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়, কাৰণ আমি দেখিবলৈ পাওঁ যে যেতিয়া মানুহে চাকৰিত জইন কৰাৰ পিছত এটা সময়ত তেওঁ অন্য ঠাইলৈ বা নিজৰ পচন্দৰ ঠাইলৈ বদলি হৈ পেলাই বা ট্ৰান্সফাৰ লৈ পেলাই যাব বিচাৰে। কিন্তু এতিয়া যিসকলে শিক্ষকৰ চাকৰি কৰিব চৰকাৰী খণ্ডত, তেওঁলোকে এই সুবিধাটো নাপাব, কাৰণ এবাৰ জইন কৰাৰ পিছত 10 বছৰলৈকে তেওঁলোকে ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। গতিকে সেয়েহে মই সকলো যিসকল আমাৰ টেট উত্তীৰ্ণ ভাই ভনী আছে তেওঁলোকক মই এটা অনুৰোধ জনাম, যাতে যেতিয়া তেওঁলোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰে বা নিজৰ যেতিয়া চাকৰি স্থান নিৰ্বাচন কৰিব যে মই এইখন ডিষ্ট্ৰিক্টত কৰিম, এইখন ঠাইত কৰিম, এইখন স্কুলত কৰিম, তেওঁলোকে যাতে ভালকৈ ভাবি চিন্তি সিদ্ধান্ত লয়, কাৰণ এই সিদ্ধান্তটোৱে আমাক গোটেই জীৱনত প্ৰভাৱ পেলাব। কাৰণ আপোনালোকে গম পাইছে যে 10 বছৰলৈকে ট্ৰান্সফাৰ নহয়। গতিকে আমি যিখন ঠাই চ'জ কৰিম, যিখন ঠাই আমি নিৰ্বাচন কৰিম, আমি বহুত ভাবি চিন্তি নিৰ্বাচন কৰিব লাগিব, যাতে আমি পিছত আমি দুখ কৰিবলগীয়া নহয় যে মই এইখন ঠাইতে পালে ভাল আছিল বা সেইখন ঠাইতে পালে ভাল আছিল, বা পিছত যাতে ট্ৰান্সফাৰৰ পিছত দৌৰিবলগীয়া নহয়। গতিকে সেয়েহে মই সকলোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আহ্বান জনাইছোঁ, যাতে সকলোৱে যেতিয়া নিজৰ চাকৰি স্থান নিৰ্বাচন কৰে পৰিয়ালৰ লগত আলোচনা কৰি নিজে ভাবি চিন্তি সিদ্ধান্ত লয়, কাৰণ চাকৰিটো এদিন হ'লেও হ'বই, 6 মাহ 1 বছৰ যিমান দিন লাগে এদিনটো হ'ব। গতিকে যেতিয়াই নিযুক্তিৰ এডভাৰটাইজমেণ্ট ওলায় তেতিয়াই হুৰমুৰকৈ আমি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাতকৈ, ঠাই নিৰ্বাচন কৰাতকৈ এতিয়াৰ পৰা যদি এটা প্লেনিং কৰি থোৱা হয়, এটা মনতে এটা ভাবি থোৱা হয়, পৰিয়ালৰ লগত আলোচনা কৰি নিজে ভালকৈ ভাবি চিন্তি নিজৰ ভৱিষ্যতৰ কথা ভাবি চিন্তি কোনখন ঠাইত যাব বা কোনখন ঠাইত আপুনি নিজকে এডজাষ্ট কৰিব পাৰিব, চলিব পাৰিব, আৰু এই যিখন ঠাইত আপুনি জইন কৰিব তাৰ পৰা আপুনি 10 বছৰ আহিব নোৱাৰে বা তাৰ পৰা 10 বছৰ ট্ৰান্সফাৰ ল'ব নোৱাৰে, যিহেতু অন্য ডিষ্ট্ৰিক্টলৈ যাব নোৱাৰে। গতিকে এতিয়াৰ পৰাই যদি সেইটো কেলকুলেট কৰি পেলাই অলপ ভাবি চিন্তি সিদ্ধান্ত লয়, তেতিয়াহ'লে পিছত কষ্ট পোৱাৰ সম্ভাৱনা নাথাকে। গতিকে এই কথাখিনিকে মই আজি আপোনালোকক জনালোঁ। মোৰ খুব আচলতে মন গৈ আছিল, কাৰণ চকুৰ সন্মুখত দেখি থাকোঁ কিছুমান ঘটনা। ধৰক চাকৰিত জইন কৰাৰ পিছত নিজৰ গৃহ জিলা বা নিজৰ সুবিধাজনক ঠাইলৈ যাবৰ বাবে ট্ৰান্সফাৰৰ পিছত লাগি থাকে, অফিচে দৌৰি ফুৰে। গতিকে এনেকুৱা যাতে কাৰো জীৱনত নহয়, আৰু সেয়েহে এতিয়াৰ পৰা আমি ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগিব। গতিকে এইখিনি কথাই মই আপোনালোকক জনালোঁ, আৰু এনেকুৱা যদি কিবা বিষয় মোৰ মনত পৰে বা আপোনালোকৰ লগত শ্বেয়াৰ কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ, আপোনালোকক নিশ্চয় এনেকৈ ভিডিঅ'ৰ মাধ্যমেৰে জনাই থাকিম। আৰু যদি চেনেলটো নতুনকৈ চাই আছে আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকনটো প্ৰেছ কৰি থ'ব,
আৰু যদি ভিডিঅ'টো ভাল পাইছে, কামত অহা বুলি ভাবিছে, আনকো শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ। থেংক ইউ।